নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। মোৰ ঘৰৰ ছাদৰ ওপৰত থকা বাগিচাখনত বিভিন্ন ধৰণৰ ফল-মূলৰ গছত ফল-মূল লাগিব ধৰিছে আৰু এই ফল-মূলবোৰ যিবিলাক ৰোপণ কৰিছিলোঁ সেইখিনি মই কাটিং পুলি ৰোপণ কৰিছিলোঁ আৰু কি কাটিং পুলি ফল-মূলৰ গছ ৰোপণ কৰোঁতে অতি সহজে ফল লাগে তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এইজোপা হৈছে পৰামলখীৰ ডালৰ পৰা কাটিং কৰা পুলি আৰু 2 বছৰ বয়স হৈছে ইয়াৰ। প্ৰথম বছৰতে ফল ধৰিছিল, এই বছৰতে 2 বছৰ আৰু ইমান লাগিছে। বিশেষকৈ কাটিং পুলি ৰুলে যিকোনো ফল মূলৰ গছ অতি সোনকালে ফল ধৰে। যদিহে মাদাৰ প্লাণ্টজোপা বা মাতৃ গছজোপা যদিহে ফল মূল লগা হয়, সেই ফল মূল লাগি থকা গছৰ পৰাহে কাটিং পুলিটো ৰুলে ফল ধৰে। ময়ো তেনেদৰে এই পৰামলখীৰ ডালটোত কাটিং পুলি লাগি থকা গছজোপাৰ পৰাই আনি ৰোপণ কৰিছিলোঁ আৰু ইয়াৰ বয়স মাত্ৰ 2 বছৰ হৈছে, বহুত বেছিকৈ লাগিছে আৰু ছাদৰ ওপৰতে এনেকৈ আছে। ইয়াত দেখিছে ইমান বেছিকৈ লাগিছে। গছজোপা লাহে লাহে ডাঙৰ হৈছে কাৰণ ইয়াৰ বয়সো হ'ল 2 বছৰ হৈছে। এইদৰে কাটিং পুলি আপোনালোকেও ৰুব পাৰিব পৰামলখী ডালৰ পৰা আৰু লাগি থকা গছৰ পৰাহে কাটিং পুলি ৰুলে অতি সহজে গুটি ধৰে। বিশেষকৈ গুটিৰ পৰা পোৱা ফল মূলৰ গছবোৰ বহুত দেৰি লাগে গুটি ধৰিবলৈ বা ফল লাগিবলৈ। কাটিং পুলি ৰুলে অতি সোনকালে গছত ফল ধৰে। আৰু এইফালে চুকতে কাৰ্টুন এটাত আৰু এজোপা পৰামলখী ৰোপণ কৰি থৈছিলোঁ। এজোপা কাটিং পুলি আৰু ইয়াৰ মাত্ৰ বয়স 1 বছৰহে হৈছে আৰু ইয়াত দেখিছে একদম ডাল ভৰি ভৰি পৰামলখী লাগিছে, একেবাৰে সৰু ডালটো। পৰামলখী গছত বা অন্যান্য ফল মূলৰ গছত মই নিজেই যিখিনি সাৰ প্ৰস্তুত কৰোঁ সেইখিনিহে প্ৰয়োগ কৰোঁ ইয়াতে গছৰ গুৰিত। কেতিয়াও মই ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ, কাৰণ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে গছত থকা ফল মূলবোৰ অতি সোনকালে পকি সৰি যায় আৰু লগতে মাটিৰ উৰ্বৰতাটো একেবাৰে নাইকিয়া কৰি পেলায়। সেই হেতুকে মই নিজেই সাৰ যিখিনি প্ৰস্তুত কৰোঁ সেইখিনিহে প্ৰয়োগ কৰোঁ। ইয়াৰ বিষয়ে মোৰ চেনেলত দিয়াই আছে মই কি সাৰ নিজেই প্ৰস্তুত কৰি ইয়াত প্ৰয়োগ কৰোঁ। আপোনালোকে চাব পাৰিব। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ ভিডিঅ'বিলাক চাবৰ কাৰণে যদি বিচাৰে তেতিয়াও ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইজোপা দেখুৱাইছিলোঁ মই গোল নেমু কাটিঙৰ পৰাই কৰা আৰু লগতে এয়া সৰু সৰু ভেকুৰী জলকীয়া। এইজোপা হৈছে চিকু গছ আৰু চিকুৰ ডালৰ পৰাই কাটিং কৰা পুলি আৰু এইজোপা 12 মাহে গুটি লাগি থাকে। ফলো আছে, এয়া ফুলো ফুলিছে। ফল মূলৰ গছৰ ডাল কাটি যেতিয়া ৰোপণ কৰিব তেতিয়া অতি সোনকালে গছৰ গুটি ধৰে। গুটিৰ পৰা যিবিলাক পুলি ওলায় আৰু ফল ধৰিবলৈ বহুত দিন লাগে, সেই হেতুকে কাটিং কৰি ৰুলে বেছি সুন্দৰ হয়। আৰু ইয়াৰ মোৰ কাটিং পুলি আছিলেতো। এই গছজোপাৰ মোৰ প্ৰায় 4 বছৰমান হ'ল আৰু ফল প্ৰতি বছৰে খায়ে আছোঁ, মানে গোটেই বছৰে ফল লাগি থাকে। এইজোপা হৈছে থাইলেণ্ড ননী আৰু এই থাইলেণ্ড ননীজোপা বছৰত 2 বাৰকৈ লাগে। খাবলৈ বহুত সোৱাদ, বগা বগা ননীটো। আৰু এই কাটিং পুলি আছিল। এইজোপা হৈছে জামুক গছ। অসমত যিবোৰ ক'লা জামুক পায় সেই জামুকটোৰ নিচিনাই হয়, কিন্তু এইটো বগা হয়। এইটো থাইলেণ্ড ভেৰাইটি হয় আৰু খাবলৈ বহুত সোৱাদ। ইয়াৰো মই কাটিং পুলিয়ে ৰোপণ কৰিছোঁ। এইবাৰ প্ৰথম ফুলিছে আৰু এই গছজোপা ৰোৱা মোৰ মাত্ৰ 7 মাহ হৈছে। আৰু ইয়াত যিখিনি মই সাৰ প্ৰয়োগ কৰিছোঁ সেইখিনি গোটেইখিনি মই ঘৰত উৎপাদন কৰা সাৰ, সেইখিনিহে ইয়াত প্ৰয়োগ কৰিছোঁ। ইয়াত মই ৰাসায়নিক সাৰ একেবাৰে প্ৰয়োগ কৰা নাই, কিন্তু
পোক পৰুৱা মাৰিবলৈ কিছুমান ৰাসায়নিক সাৰ অলপ হ'লেও ব্যৱহাৰ কৰিবই লাগে, তেতিয়া অকণমান ব্যৱহাৰ কৰোঁ, কিন্তু বহুত দিনৰ মূৰত মানে 2-3 মাহৰ মূৰত কেতিয়াবা কৰোঁ, বৰ বিশেষ দৰকাৰ হ'লেহে কৰোঁ। আৰু এয়া হৈছে কৰজা হয়, আৰু এই কৰজাজোপা থাইলেণ্ড কৰজা হয় আৰু খাবলৈ বিৰাট সোৱাদ। ইয়াৰ গুটিটো ক'লা হয়, ফলটো ক'লা ক'লা ৰঙৰ হয়। আমাৰ অসমত হোৱাটো অকণমান ৰঙচুৱা আৰু গ্ৰীণ কালাৰ হয় বা সেউজীয়া হয়, এইটো কিন্তু ক'লা হয়, ব্লেক, একেবাৰে খাবলৈ বিৰাট ভাল লাগে। মানে কৰজাটো আমাৰ অসমত হোৱাটোতকৈ বহু গুণে ভাল খাবলৈ। আৰু ইয়াৰো ডাল আনিয়ে মই ৰোপণ কৰিছিলোঁ। এয়া হৈছে ড্ৰেগন গছ, ড্ৰেগন ফ্ৰুটছো লাগিছিল। মোৰ এটা ভিডিঅ' দিয়া আছে, মোৰ ড্ৰেগন ফ্ৰুটছ কেনেকৈ মই মানে লাগিছিল আৰু মই হাৰ্ভেষ্টিং কেনেকৈ কৰিছিলোঁ, ইয়াত কি কি সাৰ প্ৰয়োগ কৰিব লাগে, তাকো এটা মই ভিডিঅ' আপোনালোকৰ আগত দেখুওৱা হৈছে বৰ্তমান, আপোনালোকে চাব পাৰিব। ড্ৰেগন ফ্ৰুটৰ কাৰণেও আপোনালোকে কাটিং পুলিয়েই ৰুব পাৰিব। আৰু লগতে এইজোপা মধুৰি হয়, এইটো মোৰ কাটিং পুলিয়ে আছিল। এইজোপাও কিন্তু গ্ৰাফটিং হয়, বহুত লাগে, বছৰত 2বাৰ লাগে আৰু খাবলৈ একদম ইমান ধুনীয়া সুস্বাদ। এয়া লাগিয়ে আছে, গোটেই বছৰ খাবলৈ পাওঁ এইজোপা। মানে ঠাণ্ডা গৰম দুইটা ছিজনতে লাগি থাকে। এইফালে আছে আমৰ গছ, আম বহুত লাগিছিল। আমৰ কাটিং পুলি ৰোপণ কৰা, গ্ৰাফটিং কাটিং পুলি। আমৰ কাটিং পুলি ৰুলে অতি সোনকালে গছত গুটি লাগে বা আম লাগিব। আৰু মোৰ বহুত লাগিছিল, বতাহ ধুমুহাত সৰি গ'ল। এফালে আছে এইজোপাও কাটিং পুলি আম হয়, আৰু এইজোপাও লাগিছিল, বতাহত বহুত সৰিল। আৰু লগতে এজোপা কমলা টেঙা গছ আছে, এইজোপাৰ বহুত লাগে কমলা, আৰু এইবছৰো লাগিছে। এইফালে আছে নৰাবগৰী এজোপাৰে কিন্তু ৰেকৰ্ড কৰিলে। নৰাবগৰীৰ গুটিৰ পৰা গছ হোৱা 2 বছৰ পাছতেই নৰাবগৰীজোপা লাগিল। বিশেষকৈ 5 বছৰ 4 বছৰ লাগে, মোৰ কিন্তু 2 বছৰ বয়সতে নৰাবগৰী লাগিল। আৰু এই বছৰ কিন্তু 3 বছৰ হৈছে, বহুত বেছিকৈ নৰাবগৰী লাগিছে। দেখি ইমান ভাল লাগিছে, মনটো একেবাৰে আনন্দ লাগি গৈছে। যেতিয়া চাদৰ ওপৰলৈ আহোঁ, ফল মূলৰ বাগিচাখন দেখিলে সঁচাকৈ মনটো ইমান ভাল লাগে। খাবলৈ যিয়েই নহওক, চকুৰ আনন্দ বহুত লাগে, চকুৰ তৃপ্তিৰে মোৰ মনৰ আনন্দ হয়। আৰু সেই হেতুকে এই গছক মই যেনেদৰে মোৰ ল'ৰা ছোৱালীক যত্ন লওঁ, সিহঁতকো মই যত্ন লওঁ। সেই হেতুকে ইহঁতিও মোৰ ফল ধৰিছে আৰু খাবলৈও দিছে, চকুৰো আনন্দ দিছে। আৰু কাষতে এইজোপা লিচু গছ ৰোপণ কৰিছিলোঁ। লিচুজোপা কিন্তু কাটিং বুলি হয়, তেজপুৰৰ লিচু, যিটো খাবলৈ সোৱাদ, সেই লিচুৰ জাত হয় এইটো। আৰু এই লিচুটো খাবলৈ বৰ ভাল লাগে, বহুত লাগিছিল, বতাহ ধুমুহাত সৰি এইকেইটাহে ৰৈছেগৈ। আৰু বিশেষকৈ চাদৰ ওপৰত বহুত ওপৰত আছে, 3 মহলৰ ওপৰত আছে, সেই হেতুকে বতাহত একেবাৰে যিটো বতাহ মাৰে গছেই উভালিব লাগিছিল, কিন্তু গছত গুটি যে লাগি আছে তাকে ধন্যবাদ। এইদৰে মোৰ ফল মূলৰ গছবোৰ মই এইদৰে ৰোপণ কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' চোৱাৰ বাবে বহুবাৰ ধন্যবাদ থাকিল। আজিলৈ আহোঁ, পুনৰ আপোনালোকক ধন্যবাদ জনালোঁ।